গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু গাইজ যিহেতু এইকেইদিন মানে ভিডিঅ' দিয়াই নাছিলোঁ মানে যি 2K চেলিব্ৰেশ্যনৰ কথাটো মানে ভিডিঅ'টো দি কেনে তাৰ বাহিৰে আৰু ভিডিঅ' দিয়াই নাই যিহেতু মানে গণ্ডগোল হাল হৈ আছে মোৰ ইউটিউব চেনেলটোতে কাৰণ মনিটাইজেশ্যন প্ৰব্লেম হৈ আছে কিন্তু কি প্ৰব্লেম সকলোবোৰ ক'ম তাৰ আগত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ লগে লগে আপোনালোকে চাই লওকচোন ইয়াত মানে এনেকুৱা ডাঙৰ ডাঙৰ মাছ আছে মানে ক'ব আৰু যি জাপ দিব কেতিয়াবা এটা জাপ দিয়ে আৰু তাত সিমান জাপ দিয়া এটা মানে এটা নহয় বহুকেইটা মাছ আছে ইয়াত বৰশীত নবজে চাওক এই মানে ধুলকি আছে ৰ'ব অসম্ভৱ বৰশীত আৰু জালততো ডেঞ্জাৰাছ জাল ফালি দিব খোজে ইমান ডাঙৰ ডাঙৰ মাছ আৰু দলাঙৰ কাম এইফালে চলি আছে এতিয়া হ'ব আৰু গাইজ ক'তে কমপ্লিট হ'লে আপোনালোক এটা ভিডিঅ' বনাই নেক্সট ভিডিঅ' দেখুৱাই দিম কিন্তু এতিয়া বলক মেইন টপিকটোলৈ কি হৈছিল কি হোৱা নাই। আৰু গাইজ মোৰ চেনেলটো মনিটাইজেশ্যন কৰিব নোৱাৰিলোঁ কিন্তু কিয় নোৱাৰিলোঁ এতিয়া কৈ আছোঁ কাৰণ কিয় মই যিহেতু বেলেগ ভিডিঅ' আপলোড কৰিছিলোঁ প্ৰথম কথা সেই ভিডিঅ'টো বহু ভাইৰেল হৈ গ'ল আৰু তাত মানে ভিউজো আহিলে বহুখিনি তাৰপৰা ছাবস্ক্ৰাইবাৰ অলপ বাঢ়িলে আৰু লগতে মানে ৱাচ টাইমো বহুখিনি হৈ গ'ল যেনে মনিটাইজেশ্যন কৰিব পৰা হৈ গৈছিল কিন্তু তাৰ বাহিৰে আৰু কি হৈ গ'ল যে এতিয়া মই এপ্লাই কৰিছিলোঁ মনিটাইজেশ্যনৰ কাৰণে কিন্তু এপ্লাই কৰাৰ পাছত আজি একমাহ হোৱা নাই 20 দিনমান হ'ল আৰু 20 দিনৰ পাছত ৰিজাল্টটো আহি গ'ল 3 ষ্টেপত 2 ষ্টেপ ভেৰিফিকেশ্যন হৈ গৈছে কিন্তু 3 ষ্টেপৰ ৰিজাল্টটো আহি গৈছে যে ইন প্ৰগ্ৰেছ হৈছিল আজি 2 দিন আগত আৰু যোৱাকালি মানে ৰাতি খবৰটো পাই বহুত বেছি বেয়া লাগিছে কাৰণ মই ভিডিঅ'টো বনাব ইচ্ছা নোহোৱা হৈ গৈছে মানে তো দিছি আপোনালোকক মই দেখুৱাই দিছোঁ স্ক্ৰীণশ্বটটো চাই লওক তাৰপৰত আপোনালোকে কেনেকুৱা সকলোবোৰ গম পাব মানে মোৰ চেনেলটো মনিটাইজেশ্যন নহয় আৰু কিয় নহয় এতিয়া জনাই আছোঁ বলক যিহেতু মানে চেনেল এটা মনিটাইজেশ্যন কৰিবৰ কাৰণে 1000 ছাবস্ক্ৰাইবাৰ লাগিব আৰু লগতে 4000 ৱাচ টাইম লাগিব এতিয়া আৰু এতিয়াতো আহি আছে অতি কম মানে 500 ছাবস্ক্ৰাইবাৰ হ'ব এইবাৰ নতুন আপডেট এটা আহিব আৰু তাত 500 ছাবস্ক্ৰাইবাৰ লাগিব আৰু 3000 ৱাচ টাইম লাগিব কিন্তু মোৰ গোটাইখিনি কমপ্লিট হৈ গৈছে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ টাইম কিন্তু ইউটিউবৰ ফালৰ পৰা নোৱাৰিলে যিহেতু মোৰ ভিডিঅ'টো বেলেগ আপলোড দিয়া গ'ল কিন্তু সেইকাৰণে সেই ভিডিঅ'টোৱে কিন্তু ভাইৰেল হৈছিল লগতে মোৰ এনে ব্লগিং কিছুমান ভাইৰেল হোৱা নাই ইমান সৰু সুৰা হৈছিল আৰু বাট সেই ভিডিঅ'টোৰ পৰা বহুখিনি ভিউজ ছাবস্ক্ৰাইবাৰ আৰু ৱাচ টাইমো আহিছিল কিন্তু তাৰ মানে সেই ভিডিঅ'টোৰ কাৰণে মানে ইউটিউবে সেই কৰিব নোৱাৰে আৰু মানে ৰিফিউজ কণ্টেণ্ট মাৰি দিছে কাৰণ ক'লোঁ কেনেকুৱা কি হৈছিল আৰু মেছেজটো আপোনালোকক দেখুৱাই দিম আৰু বা স্ক্ৰীণশ্বটটো আপোনালোক এই ভিডিঅ' পৰ্টেলটোত আহি থাকিব কিন্তু কিয় নোৱাৰিলোঁ আৰু বাট মানে এপ্লাই কৰিছিলোঁ তাৰপিছত আকৌ মানে ৰিফিউজ কণ্টেণ্ট মাৰি দিছে সেইকাৰণে নোৱাৰিলোঁ আৰু গাইজ এতিয়া মানে যিহেতু 3000 ৱাচ টাইম বা আৰু বেছি নাই অলপমান আছে সেইটো কৰিলোঁ নেক্সট বাৰ মানে মনিটাইজেশ্যন কৰিম এতিয়া যাই আছোঁ এটা বেলেগ ঠাইত তো আপোনালোকে গমেই পালে মনিটাইজেশ্যন কিয় কৰিব সকলোলৈ আৰু এতিয়া মানে অলপ জেঠী মাহঁতৰ কাষত যাই আছোঁ ঘৰত কি আনো সকলোবোৰ জনাই আছোঁ বলক মোৰ চাইকেলখন মানে কেৰেক মাত ওলাই আছে শব্দ ভাল কৰিব লাগিব কি হৈছে আৰু এইফালে ধানবোৰ চাইছোঁ মানে কি ৰঙা হৈ গৈছে গাইছে ৰঙা মানে গাইছে সেউজীয়া হৈ গৈছে পুৰা তো খুব দেখাত মানে ধুনীয়া লগা হৈছে ৰাস্তাটোৰ মাজতে আৰু এইফালে অলপ সেউজীয়া আৰু যিহেতু ধান ওলালে আৰু এতিয়া প্ৰায় কমপ্লিট হ'ব আছে বহুখিনি আছে অলপ তো চাই থাকোঁ গাইছ অলপ আৰু গাইজ আহি পালোঁ ফাইনেলি জেঠী মাহঁতৰ বাগানত আৰু এতিয়া মানে ঘৰৰ কাষতে যিহেতু সেইকাৰণে ভাবিলোঁ অলপ চব্জিকে ছিঙি লৈ যাওঁ তো কি চব্জি আছে সকলোবোৰ জনাই আছোঁ তো চাই থাকক আৰু গাইজ এইবোৰ মানে ভেন্দি চাওঁ পুৰা লাগি আছে এতিয়া কৰফুলছি আৰু কিছুমান আমি যিহেতু খাই আছোঁ মই কেইটামান ছিঙিলোঁ আৰু এইবাৰ মানে ভেন্দিয়ে দিয়ক এইফালে আৰু এইফালে নেচেৰা চব এইফালে যিমান চাই আৰু আগত মানে চব নেচেৰা আছে আৰু এইবোৰ চাং পাতি থৈ দিছে আৰু তাত কুঁহিয়াৰ আৰু এইবোৰ পানীলাও চানীলাও গোটাই আছে গাইছ ৰঙালাও চঙালাও তো ইয়াত ভেন্দি আৰু নেচেৰাটো মই লৈ যাওঁ ৰ'ব আৰু তিয়ঁহ আছিল কিন্তু এতিয়া আমাৰ নাই আৰু বতাহৰো মহিমা চাওকচোন এই মাত্ৰ বৰষুণ আছিলে আকৌ ৰ'দ দি দিলে চাওক মানে পাগলাই হৈছে দিয়া আৰু ময়ো হৈছোঁ আগফালে আৰু বতাহো হৈ গৈছে আৰু এতিয়া অলপ বতাহ মাৰি আছে খুব ধুনীয়া বাকী আকৌ ৰ'দ দিলে মানে আৰু নেচেৰাবোৰ মানে নায়েই ছিঙি যিহেতু বিক্ৰী কৰিলে আৰু খালেও বহুতো আৰু ইহঁতৰ খালে সকলোবোৰে তো এতিয়া মানে চেচি হ'ল দিয়ক তো যিখিনি আছে অলপ ছিঙি লৈ যাওঁ তাৰপৰা লাইক পাই আছোঁ আপোনালোকক গাইজ বেয়া খবৰটো হ'ল আপোনালোকক জনাই দিওঁ যিহেতু মই ক'ব নালাগিছিল বাট কৈ দিলোঁ যিহেতু আগত আৰু গাইজ আপোনালোকে যিখিনি চাইছে যে পৰেশ দাস ইউটিউব চেনেলৰ ভিডিঅ' আৰু তাত মানে ভিডিঅ' এটা কৰিছিল যে প্ৰবীণ পাঠকৰ ওপৰত আৰু সেইজন মানুহ এতিয়া মানে নাই যিহেতু বেমাৰত পৰিছিল কিবা কেঞ্চাৰ কিবা এটা হৈছিল ময়ো নাজানো ইমান বাট সেইজন মানুহ আজি ঢুকালে বহুতে বেছি বেয়া লাগিছে কাৰণ নামো হৈছিল এজন পাঠক নামৰ আৰু এতিয়া তেওঁ মাৰা গ'ল আৰু ভাইৰেলেই আছিল বাট
ক'ম আৰু গাইছ, উপায়টো নাই। তো সেইখিনি কৈ দিলোঁ, বাকী শেষলৈকে চাই থাকক। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে, এনেকুৱা নহওক আৰু মানুহৰ যাতে। আৰু গাইজ যিহেতু মনিটাইজেশ্যনৰ কথা ক'লোৱে আপোনালোকক, তো এইখিনিয়ে আছিল গাইজ। এইফালে মানে ৰামধেনু ওলাই গ'ল হঠাৎ মানে গাইজ কেতিয়াবা ওলাই, আৰু এতিয়া মানে ওলাই গ'ল যিহেতু 5টাই বাজিল। তো গাইজ কি ক'ম আৰু চাই থাকক শেষলৈকে। আৰু গাইজ আহিলোঁ যিহেতু মই জেঠীমাহঁতৰ ঘৰৰ পৰাই, আৰু মই চব্জি আনিলোঁ। আৰু মানে বতৰটো চাওক, একবাৰ ৰ'দ দিয়ে একবাৰ বৰষুণ দিয়ে, আকৌ এতিয়া মানে বৰষুণ পেলাইছে, পাগলা হৈছে চাওকচোন। মানে নাচিকা একবাৰ ৰ'দ দিয়াৰ দৰে কৰি আছে, একবাৰ বৰষুণ দিয়ে, এনেকুৱা কৰি আছে। তো যদি এবাৰ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বহুত ধমাকেদাৰ হৈ আছে। বাই বাই।